নমস্কাৰ। কবিতাৰ শিৰোনাম চেনেহৰ কাতি বিহু। কথা অনামিকা চেতিয়া, আবৃত্তি অনামিকা চেতিয়া। শৰতৰ গধূলিত আকৌ আহিল আমাৰ চেনেহৰ কাতি বিহু। আহিন মাহৰ সংক্ৰান্তিত অভাৱ আৰু অনাটনে জুৰুলা কৰা কৃষকৰ মুখলৈ আহিল আশাৰ ৰেঙনি। সেউজীয়া ধাননি পথাৰত কৃষকৰ সপোনে গেও মেলে। ঘৰে ঘৰে আকাশ বন্তি জ্বলাই, নামঘৰত বাজে দবা শংখধ্বনি। পথাৰত বন্তি দি লখিমীক আদৰে সন্ধিয়া তুলসীৰ তলত গাঁৱৰ সকলোৱে মিলি জুৰিছে এফাকি ঘোষা। বাপুতি সাখোন বিহুটি এৰিব নোৱাৰি, আনন্দত উপচি পৰে হিয়া। অসমীয়া আইৰে আমি অসমীয়া, বিহু আমাৰ প্ৰাণৰ উপানৰ। পৰম্পৰা ৰক্ষাৰে পালন কৰা বিহুটি অসমীয়া জাতিৰ স্বাভিমান। অসমীয়া বাপতি সাখোন এই কাতি বিহুক কঙালী বুলিও কোৱা হয়, কিয়নো কঙালী নামটো দুখীয়া যে। কিন্তু নামটো দুখীয়া হ'লে কি হ'ব? এই কঙালী ঐতিহ্য আৰু স্বাভিমানপূৰ্ণ কৃষকৰ পৰিশ্ৰমক নাশ কৰিব পৰা হাজাৰ হাজাৰ কাকতি ফৰিঙক দমন কৰিব পৰা ক্ষমতা আছে এই কঙালীৰ। কঙালী আমাৰ ঐতিহ্য, আমাৰ আবেগ। কঙালীত বিভিন্ন সমস্যাই দেখা দিয়া বাবে এই বিহু ৰং ৰহস্যৰে পালন কৰিব পৰা নহয়। কিন্তু আমি কঙাল কাতিৰ জঠৰতা ভাঙি আহিন মাহৰ এই সংক্ৰান্তিত এই বিহু পালন কৰিবই লাগিব। আমাৰ পৰম্পৰা, বাপতি সাখোন, অসমীয়া ঐতিহ্য আমি ৰক্ষা কৰিবই লাগিব। ধন্যবাদ।